আজি আমাৰ 5টা বিধানসভাৰ সমষ্টিত বুথ সভাপতি আৰু বুথ সাধাৰণ সম্পাদকসকলৰ লগত নিৰ্বাচন উপলক্ষে আমি কথা পাতিলোঁ। সকলো উৎসাহত আছে। আমি যি সাংগঠনিক কাম জানুৱাৰী আৰু ফেব্ৰুৱাৰীত হ'ব লাগে তাৰ বিষয়ে আলোচনা কৰিলোঁ আৰু সকলোৰে মনত উৎসাহ দেখি মই নিজেও উৎসাহিত হ'লোঁ। এইটো আসন বুজাবুজি হ'লে আমাৰ কাৰণে ভাল, তেতিয়া আমাৰ ইলেকশ্যনটো সহজ হৈ যাব। যদি APSLC আৰু কংগ্ৰেছ একেলগে ইলেকশ্যন খেলে তেতিয়াহ'লে বহুত ভোট আমালৈকে চিফ্ট হ'ব। গতিকে দুয়োজনে একেলগে ইলেকশ্যন খেলিলে আমাৰ কাৰণে ভাল। এইটো মই ক'ব নালাগে, আপোনালোক যিহেতু কাৰ্বি আংলঙত থাকে আপোনালোকে নিজেও বুজি পায়। ইংগিত দিলে যথেষ্ট। কাৰ্বি আংলঙত আমাৰ নিয়ম হ'ল যে কাউন্সিলে আৰু আমাৰ ইয়াত ডিষ্ট্ৰিক্ট কংগ্ৰেছে যি নাম দিয়ে আমি চেঞ্জ নকৰোঁ, যি নাম দিয়ে এইটোকে আমি লৈ লওঁ। ডেফিনেটলি নতুন মুখ থাকিবই, কাৰণ ইয়াত এটা সমষ্টি বাঢ়িছে, গতিকে নতুন মুখ থাকিবই। দুই এজনে কাউন্সিলতো ইলেকশ্যন উঠিব খুজিছে, গতিকে অলপ ফেৰবদল হৈ যাব। তেওঁলোকক পলিটিকেল ছেটেলমেণ্ট লাগে, সেইটো কাউন্সিলৰ ইলেকশ্যনত তেওঁলোকে ৰাজনৈতিক সংস্থাপন পাব।